হেল্ল' এভৰিৱান, সকলো ভালে আছে সম্ভৱ। আমাৰ স্বাধীনোত্তৰ কালৰ যিটো ভাৰতৰ ৰাজনীতি, তাৰ যিটো প্ৰথম পাঠ, সেইটো আছে এটা দলৰ আধিপত্যৰ যুগৰ যুগ। সেই অধ্যায়টো আমি আলোচনা কৰিব ওলাইছোঁ। ইয়াত এটা দল বুলি কওঁতে কংগ্ৰেছৰ কথা কোৱা গৈছে, আৰু আধিপত্য বুলি ক'লে প্ৰভাৱ, তেওঁলোকে নিৰ্বাচনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে তাৰ বিষয়ে আলোচনা কৰা গৈছে। তাৰ আগতে এই পাঠটোতনো কি পঢ়া যাব সেইবোৰৰ কথা আমি জানি লোৱাটো নিতান্তই জৰুৰী। তাৰ ভিতৰত আছে আমি ভাৰতৰ প্ৰথম যিটো তিনিটা নিৰ্বাচন, সেই চনকেইটা তোমালোকে চাই লোৱা। 1952, 1957, 1962 চনত এই যিটো প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছৰ কেনেধৰণৰ আধিপত্য হৈছিল বা ইয়াৰ ফলাফল কেনেকুৱা ধৰণৰ আছিল নিৰ্বাচনৰ, সেই বিষয়ে আমি জানিব লাগিব। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ কি কাৰণ আছিলে, কি কাৰণেনো তেওঁলোকে এনেধৰণে আধিপত্য কৰিব পাৰিছিল, সেইবোৰৰ বিষয়ে আমি জানিব লাগিব। আৰু জানিব লাগিব যে আমাৰ ভাৰতীয় দলীয় ব্যৱস্থা কেনেকুৱা ধৰণৰ, সেইবোৰৰ বিষয়ে জানিব লাগিব। আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহ যিবোৰ আছে, সেইবোৰৰ বিষয়ে তেওঁলোকৰ প্ৰতিষ্ঠা কেনেকুৱা ধৰণৰ, তেওঁলোকৰ আদৰ্শ কেনেকুৱা, তেওঁলোকৰ নেতাসকল কেনেকুৱা, সেই কোন কোন আছিল, সেইবোৰৰ বিষয়ে আমি জানিব লাগিব এই পাঠটো, বা এই পাঠটোৰ পৰা আমি জানিব পাৰিম। তাৰ আগতে আমি জানিব লাগিব কিছুমান কথা আমি জানি ল'ব লাগিব, যিবোৰ পাতনিত তোমালোকৰ উল্লেখ কৰা গৈছে পাঠটোৰ, যে আমাৰ ভাৰতৰ নিৰ্বাচন কোনেনো পাতে বা কণ্ডাক্ট কৰে। সেই নিৰ্বাচন পাতা কণ্ডাক্ট কৰা এখন আয়োগ আছে, যিটো আমাৰ ভাৰতীয় সংবিধানৰ 324 নম্বৰ আৰ্টিকলত আমাৰ উল্লেখ কৰা হৈ আছে। তোমালোকে খুব সম্ভৱ তোমালোকে ফাৰ্ষ্ট ইয়েৰত সেইটো পাই আহিছা। আৰু এই আয়োগে আমাৰ যিবোৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হওক, উপৰাষ্ট্ৰপতি নিৰ্বাচন হওক, ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচন বা সংসদৰ নিৰ্বাচন, সেই সকলোবোৰ নিৰ্বাচন এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে। আৰু ইয়াতে মনত ৰাখিবলগীয়া কথাটো হৈছে, প্ৰথম যিজন নিৰ্বাচনী আয়োগ, যিজন মেইন হেডজন, সেইজন হৈছে সুকুমাৰ সেন। সেই সুকুমাৰ সেনৰ নামটো তোমালোকে 1 নম্বৰৰ কাৰণে তোমালোকে মনত ৰাখিবলগীয়া বিষয়। যদিও আমাৰ যিটো আমি প্ৰথম তিনিটা নিৰ্বাচন কৰোঁতে আমি 1952 চন বুলি কৈছোঁ, কিন্তু 1951 চনৰ অক্টোবৰ মানৰ পৰাই এই নিৰ্বাচন আয়োজিত হৈছে 52 চনলৈকে। আৰু প্ৰথম যি নিৰ্বাচন 52 চনত আয়োজন কৰিবলৈ বিচৰা গৈছিলে, সেই নিৰ্বাচনত প্ৰায় কি কৈছিল যে 80 লাখ মহিলা নাম অন্তৰ্ভুক্ত হোৱা নাছিল। সেইবাবে কিছুদিন অব্যাহত ৰখা গৈছিল, আৰু পৰৱৰ্তী সময়ত 1951ৰ লাষ্টৰ পিনলৈ বা 1952 চনত কি হয় নিৰ্বাচন, আমাৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত কৰা। সেইকাৰণে তোমালোকে লিখিলে প্ৰথম নিৰ্বাচন কেতিয়া হৈছিলে বুলি ক'লে 1952 চনত লিখিব লাগিব। তাৰপিছত প্ৰথম নিৰ্বাচনটো সেইখিনি চোৱা। প্ৰথম নিৰ্বাচন 1952 চনত হৈছে, আৰু ইয়াত প্ৰায় 14টা ৰাষ্ট্ৰীয় দল আৰু 50তকৈ অধিক কি হয় ৰাজ্যিক পৰ্যায়ৰ দলসমূহ কি কৈছিলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। আৰু এই নিৰ্বাচনৰ ফলাফল এনেধৰণৰ আছিলে যে যিমান লোকসভা, এই লোকসভাৰ ইলেকশ্যনৰ কথা কোৱা গৈছে, ৰাজ্যসভাৰ ইলেকশ্যনৰ কথা কোৱা হোৱা নাই। লোকসভাৰ ইলেকশ্যনৰ কথা কৈছোঁ। ৰাজ্যিক পৰ্যায়ৰ যি ইলেকশ্যন আছে, ৰাজ্যিক মানে বিধানসভাসমূহৰ, সেইবোৰৰ বিষয়ে আমি অকণমান পাছতে আমি আলোচনা কৰিমগৈ। লোকসভাৰ ইলেকশ্যনৰ যি 489খন আসন আছিলে মুঠ, আৰু ইয়াৰে কংগ্ৰেছ জয়ী হৈছে, সংখ্যাগৰিষ্ঠ লাভ কৰিছে। তেওঁলোকে লাভ কৰিছে আসন 364খন আসন তেওঁলোকে লাভ কৰিছে। আৰু দ্বিতীয় স্থানত আছিলে CPI, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, ভাৰতৰ সাম্যবাদী দল। তেওঁলোকে 16খন আসন পাবলৈ সক্ষম হৈছিলে। আৰু এই নিৰ্বাচনত কি কৈছিল যে ইতিহাসৰ বৃহৎ পাশা খেল বুলি পেলাই, সৰ্ববৃহৎ জুৱা খেল বা পাশা খেল বুলি পেলাই কোৱা যায়। ইয়াক এই কাৰণে কোৱা যায় যে ভাৰতৰ সেইখিনি সময়ত প্ৰায় অধিকাংশ লোকেই দৰিদ্ৰ সীমাৰ ৰেখাৰ আছিলে, আৰু বিভিন্ন অশিক্ষিত আছিলে। তেওঁলোকে কোনো ধৰণে ভালদৰে বুজিবই পৰা নাছিলে কি ইলেকশ্যননো কেনেকৈ দিব লাগে, কেনেকৈ ভোট দিব লাগে, কেনেকৈ ধৰণৰ কি কৈছে নিৰ্বাচনী ছবিবিলাক কি হয়, কেনেকুৱা হয়, তেওঁলোকে একো বুজি নাপাইছিলে। কেৱল নেতাসকলক দেখিছিলে আৰু তেওঁলোকে ভোট প্ৰদান কৰি দিছিলে। সেইকাৰণে এই নিৰ্বাচনটোক ইতিহাসৰ সৰ্ববৃহৎ জুৱা খেল বুলি পেলাই কোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত আমাৰ দ্বিতীয় যিটো নিৰ্বাচন, সেই নিৰ্বাচনটো হৈছিলে আমাৰ 1952 চন, মানে 5 বছৰৰ পিছত। 5 বছৰৰ পাছত আমাক এখন চৰকাৰ আমাৰ 5 বছৰ থাকে, আৰু এই 5 বছৰৰ পাছত কি কৈছিল যে
দ্বিতীয় নিৰ্বাচন আয়োজন কৰা গৈছিলে। ইয়াক সাধাৰণ নিৰ্বাচন বুলি পেলাই এই কাৰণে কোৱা গৈছে যে ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচন আৰু কেন্দ্ৰীয় পৰ্যায়ত লোকসভাসমূহৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। আৰু ইয়াত মুঠ আসন আছিলে এই নিৰ্বাচনত 494খন আসন আছিলে আৰু কংগ্ৰেছে 371খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ উপৰি দ্বিতীয় যিজন লাভ কৰিছিলে তেওঁলোকে কৈছে 227খন আসনহে, যি মানে CPI দলে 27খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিলে। তৃতীয় সাধাৰণ নিৰ্বাচন তাৰ 5 বছৰৰ পাছত আয়োজন হৈছিলে 1962 চনত। সেই নিৰ্বাচনত কি কৈছিলে 494খন আসন আছিলে আৰু সেই নিৰ্বাচনত কংগ্ৰেছে 361খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ লাভ কৰিছিল আৰু তেওঁলোকৰ চৰকাৰ আহিছিলে। আৰু CPI দল কি কৈছিল যে দ্বিতীয় স্থানত আহিছিল। আৰু ইয়াতে মনত ৰাখিবলগীয়া আৰু এটা কথা যে তিনিওটা নিৰ্বাচনতে কি কৈছে কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিলে। কি কৈছে অন্য দলে একক সংখ্যাগৰিষ্ঠতা মানে কি, যিমান আসন আছিলে তাৰ আধাতকৈ এক বেছি। তোমালোকে সেইটো প্ৰথম যিটো ফাৰ্ষ্ট ইয়েৰ যিটো তোমালোকে নিৰ্বাচন সংক্ৰান্তীয় যিটো পাঠ পাইছিলা, সেই পাঠটো তোমালোকে নিৰ্বাচন কেনেদৰে আমাৰ আয়োজন কৰা হয় তোমালোকে গম পোৱা যে আমি ফাৰ্ষ্ট পাছ দ্য পোষ্ট, আমি প্ৰথমে লক্ষ্যত উপনীত হোৱা পদ্ধতিৰে আমি লোকসভাৰ ইলেকশ্যন কৰা দেখিবলৈ পোৱা যায় বা ৰাজ্যিক বিধানসভাৰ ইলেকশ্যন কৰা দেখিবলৈ পোৱা যায়। আৰু ইয়াত কি কৈছে যে কংগ্ৰেছে কি কৈছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি জয় লাভ কৰিছিলে আৰু তিনিবাৰতেই জৱাহৰলাল নেহৰুৰ নেতৃত্বত মানে তেওঁৰ প্ৰধানমন্ত্ৰী পতা গৈছিলে, তেওঁৰ নেতৃত্বত কিয় চৰকাৰ গঠন কৰা হৈছিলে। ইয়াৰ মূল কাৰণনো কি যে ইমান যে সফলতা তেওঁলোকে যে তিনিওটা নিৰ্বাচনত, সেই নিৰ্বাচনত আমি প্ৰকৃতিটো যদি চাওঁ যে যিটো আধিপত্য আমি কওঁ, এই আধিপত্যটো এনেদৰে ক'ব নোৱাৰোঁ যে যিটো চীনত বা কিউবাত যেনেধৰণে এটা দলেই আছে, এটা দলৰ আধিপত্য, সেইটো নহয়। আমাৰ ইয়াতে বিভিন্ন দলে কি কৈছে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। প্ৰথম যিটো আমাৰ ইলেকশ্যন কৰা গৈছিলে, সেই ইলেকশ্যনতে প্ৰায় 14টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আৰু কি কৈছে প্ৰায় 50ৰো অধিক ৰাজ্যিক পৰ্যায়ৰ দল কি কৈছে দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। কিন্তু কোনো এটা দলেই কি কৈছে নিৰ্বাচনত সাফল্যতা লাভ কৰিব পৰা নাছিলে। কেৱল কংগ্ৰেছে কি কৈছে এককভাৱে সাফল্য, কোনো বেলেগ দলৰ সহায় ল'বলগীয়া হোৱা নাই, এককভাৱে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণসমূহ কি কি সেইবোৰৰ বিষয়ে আমি আলোচনা কৰোঁ আহা এতিয়া। প্ৰথম যিটো কাৰণ হৈছে তেওঁলোক যিবোৰ নেতা আছিলে, কংগ্ৰেছৰ নেতাসকল আছিলে, তেওঁলোক জনপ্ৰিয় নেতা আছিলে। কাৰণ জনপ্ৰিয় এইবাবেই যে স্বাধীনতা আন্দোলনৰ সময়ত তাৰ বহু সংখ্যক লোকেই কি কৈছে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিলে। আমাৰ ইয়াতে অসমত যদি চোৱা গোপীনাথ বৰদলৈ হওক বা বিভিন্ন ধৰণৰ আৰু হেৰি আছে, লাল বাহাদুৰ শাস্ত্ৰী হওক, জৱাহৰলাল নেহৰু হওক, তেওঁলোক জনপ্ৰিয় নেতা আৰু মহাত্মা গান্ধীও কংগ্ৰেছৰে ব্যক্তি আছিলে। সেইকাৰণে কি কৈছিলে তেওঁলোকৰ প্ৰতি মানুহৰ কি কৈছিল যে এটা ভাৱানুভাৱ ভাল হৈ আছিলে যে তেওঁলোক জনপ্ৰিয় নেতা, তেওঁলোকে দেশখন যিহেতু স্বাধীন কৰিছে, তেওঁলোকে কি কৰিব আমাৰ দেশখনক কৈছে যে নিৰ্বাচনৰ পাছত এটাকে ভাল পৰ্যায়লৈ আগবঢ়াই নিব। সেইকাৰণে তেওঁলোকৰ স্বাধীনতাৰ জনপ্ৰিয়তাৰ কাৰণে, নেতাসকল জনপ্ৰিয়তাৰ কাৰণে তেওঁলোকে কংগ্ৰেছ দলটোৱে কি কৈছিল যে তেওঁলোকে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় কাৰণটো হৈছে যে ই পুৰণি আৰু সুসংগঠিত দল। পুৰণি এইবাবে তোমালোকে চাবা যে এই দলটো 1885 চনত গঠন কৰাইছে। ইয়াৰো এটা ইতিহাস আছে যে 1875 চনত তোমালোকে জানা যে চিপাহী বিদ্ৰোহ হৈছিলে আৰু চিপাহী বিদ্ৰোহৰ ফলত কি হৈছিলে ব্ৰিটিছসকলে গম পাইছিলে যে ভাৰতীয় লোকসকলক আমি অংশগ্ৰহণ কৰিবই লাগিব ৰাজনীতিৰ ক্ষেত্ৰত, চৰকাৰ গঠনৰ ক্ষেত্ৰত, বা ব্ৰিটিছসকলে গম পাইছিলে। আৰু তেওঁলোকক সেইকাৰণে কৈছে যে এটা ডাইৰেকশ্যন দিবলৈ, ৰাজনৈতিকভাৱে সক্ৰিয় কৰি তুলিবলৈ কাৰণে ইংলিছৰে এজন কিবা বিষয়া আছিলে, এলাম অক্টোভিয়াম হিউম। তেওঁৰ নেতৃত্বত কি কৈছে যে 1885 চনত কি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, যিটো আমি কংগ্ৰেছ বুলি জানো, তাৰ জন্ম হৈছিলে। আৰু ইয়াৰ প্ৰথম যিজন কি কৈছিল যে যিজন সভাপতি আছিলে সেইজন হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। সেইটো মই লিখিবলৈ পাহৰি গ'লো, উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে, সেইটো তোমালোকে চাই ল'বা হওক। তৃতীয় পৰ্যায়ত 3 নম্বৰ পৰ্যায়লৈ দলৰ বিস্তাৰ। এতিয়া নিৰ্বাচনত যে তোমালোকে যিমানবোৰ দেখা যে বেনাৰ পোষ্টাৰ মাৰা, সেইবোৰ কামবোৰ কোনে কৰে? যিবোৰ সাধাৰণ লোক থাকে দলৰ, সেইবোৰ লোকে কৰে। তেওঁলোকে যেতিয়া দলটো তলৰ পেনৰ পৰা হেৰি হ'ব,
তেওঁলোকে মিটিং কৰাই হওক, সকলোবোৰ দায়িত্ব, পোষ্টাৰ বনোৱা হওক, পোষ্টাৰ মাৰা হওক, সকলোবোৰ দায়িত্ব তৃণমূল পৰ্যায়, মানে তৃণমূল মানে যিবোৰ গাঁও লেভেলত থাকে, গাঁও লেভেলত, অঞ্চল লেভেলত যিবোৰ নেতাসকল থাকে, পাল নেতাসকল থাকিলে তেওঁলোকে কাম কৰে। সেই তৃণমূল পৰ্যায়লৈকে কংগ্ৰেছৰ নামটো সকলোৱে জানে, আৰু তৃণমূল পৰ্যায়লৈ ইয়াৰ কিছু সংগঠনটো বিস্তাৰিত হৈ আছিলে। সেইকাৰণে কি হৈছিলে, তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ প্ৰসাৰটো বেছিভাৱে কৰিব পাৰিছিলে। সেইকাৰণে ইয়াৰ মূল কাৰণ, জয় হোৱাৰ মূল কাৰণ হয়। আৰু চতুৰ্থটা কাৰণটো হৈছিল যে নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তি। এতিয়া তোমালোকে যি নিকা ভাৱমূৰ্তি তুমি চোৱা, যি মহাত্মা গান্ধীয়ে চোৱা, কি কয়, তেওঁ আগৰ পৰাই কৈছে ধুনীয়াকৈ ধুতিতে থাকে, সেনেকুৱা ধৰণৰ নিকা। আৰু তেওঁলোকে স্বাধীনতা আন্দোলনৰ সময়ত কিমান ধুনীয়া তেওঁলোকে কষ্ট কৰিছিলে, তেওঁলোকে কেনেদৰে উলিয়াই আনিছিলে জনসাধাৰণক, এইবোৰ তোমাৰ জানা। আৰু তেওঁলোকৰ প্ৰতি কিছুমান মানুহৰ কোনো ধৰণৰ সন্দেহ নাছিলে। যেতিয়া মানুহজনৰ কোনো ধৰণৰ সন্দেহ নাথাকে মানুহৰ ওপৰত, তেতিয়াহ'লে তেওঁৰ প্ৰতি কৈছে যে মানুহৰ ভোটটো এনেই ট্ৰান্সফাৰ হৈ যাব। সেইকাৰণে তেওঁলোকৰ যিটো নিকা ভাৱমূৰ্তি স্বাধীনতাৰ সময়খিনি তেওঁলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছিলে, সেইখিনিও কৈছে তেওঁলোকক কি কৰিছিল যে কংগ্ৰেছ দলটোক জয়ী হোৱাই কৈছে অৰিহণা যোগাইছিল বুলি ক'ব পৰা যায়। এইকেইটা হৈছিল যে, এই চাৰিটা হৈছিল যে ইয়াৰ মূল কাৰণ, কংগ্ৰেছৰ আধিপত্যৰ মূল কাৰণ। যদি তোমাৰ 4 নম্বৰ কুৱেশ্যন আহে, এইকেইটা সৰু সৰুকৈ এনেকৈ লিখি দিলেও কি কৈছিল যে তোমালোকে ধুনীয়াকৈ 4 নম্বৰ পাবলৈ সক্ষম হ'বা। তাৰপিছত নেক্সট আহিছোঁ যে ৰাজ্যিক পৰ্যায়ত। এইখিনি আমি যিখিনি আলোচনা কৰিলোঁ এতিয়ালৈকে, সেই প্ৰথম 3টা নিৰ্বাচনৰ যিটো লোকসভাৰ নিৰ্বাচন, সেই লোকসভা মানে কেন্দ্ৰত, অভাৰঅল ইণ্ডিয়াৰ নিৰ্বাচনৰ কথা কোৱা হৈছে। ইয়াত ৰাজ্যিক পৰ্যায়ৰ ৰাজ্যিক বিধানসভাসমূহত কেনেধৰণে তেওঁলোকে কি কৈছিল যে চৰকাৰ গঠন কৰিব পাৰিছিলে। আমাৰ যিটো আমাৰ বিস্তাৰৰ ক্ষেত্ৰত আমি দুভাগত ভাগ কৰিব পাৰোঁ, যে কেন্দ্ৰীয় চৰকাৰ থাকে, আমাৰ ৰাজ্য পৰ্যায়ৰ ৰাজ্যিক চৰকাৰ থাকে। মানে কেন্দ্ৰীয় পৰ্যায়ত আমাৰ পাৰ্লিয়ামেণ্টৰ কাৰণে কি কৈছে যে 2খন সদন থাকে, উচ্চ সদন, নিম্ন সদন, লোকসভা, ৰাজ্যসভা। আৰু কি কৈছে তেনেদৰে কি কৈছে লোকসভা ৰাজ্যসমূহৰ কাৰণে, ৰাজ্য চৰকাৰৰ কাৰণে কি কৈছে ৰাজ্যিক বিধানসভা আৰু কি যে মই ৰাজ্যিক বিধান পৰিষদসমূহ থকা দেখিবলৈ পোৱা যায়। এতিয়া এই ৰাজ্যিক পৰ্যায়ত বা ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচনত কেনেধৰণে কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিছিল, তেনেদৰে তাৰ এটা চমু অৱলোকন তোমালোকে চাই লোৱা। যে প্ৰথম নিৰ্বাচনত যিটো ইলেকশ্যন হৈছিলে 1952 চনত, তাত কি হৈছে কেন্দ্ৰ আৰু উভয় ৰাজ্যিক বিধানসভাসমূহ কংগ্ৰেছে কি কৈছে কমপ্লিটলি মানে জয় কৰিছিলে সকলোখন। তেতিয়া তোমাৰ আছিলে 16খন ৰাজ্য আছিলে সেইখিনি অৱস্থাত। এতিয়া আমাৰতো ৰাজ্যৰতো সংখ্যাটো বাঢ়ি গৈছেগৈ, 28খন হয়। সেইখিনি সময়ত 16খন ৰাজ্য আছিলে। আৰু 16খন ৰাজ্যৰ ভিতৰত কি হৈছিল যে তাৰ 16খন মেবি নহ'ব পাৰে বা 14খন হ'ব পাৰে দেই, তোমালোকে এবাৰ কনফাৰ্ম হৈ ল'বা। কি কৈছে যে তাত কি কৈছে যে উভয়তে কি কৈছে ৰাজ্যিক বিধানসভাটো আৰু কেন্দ্ৰটোকে তেওঁলোকে কংগ্ৰেছে চৰকাৰ কৰিবলৈ সক্ষম হৈছিলে। দ্বিতীয় নিৰ্বাচনত কিন্তু কংগ্ৰেছে কেৰেলাত জয় হ'ব পৰা নাছিলে, কেৰেলা বিধানসভাত জয় হ'ব পৰা নাছিলে। কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছে কি কৰিলে, চক্ৰান্ত কৰি পেলাই তাত ৰাষ্ট্ৰপতি শাসন লগাই দিয়ে। আৰু প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন সেইখন কেৰেলাতেই প্ৰথম ৰূপায়ণ কৰা গৈছিল বুলি পেলাই কোৱা যায়। যিটো ৰাজ্যিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰা যায়, ৰাষ্ট্ৰপতি শাসন 356 নম্বৰ অনুচ্ছেদত যিটো আমি পাইছিলোঁ আগতে, যে ৰাষ্ট্ৰপতিয়ে আমাৰ তিনি প্ৰকাৰৰ আমাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। নেশ্যনেল লেভেলত পাৰে, যিটো কিছু নেশ্যনেল লেভেল, ৰাজ্যিক লেভেল, আৰু কিছু ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। ইয়াতে 356 ৰাজ্যিক পৰ্যায়ত সেই ৰাজ্যখনক কি কয় জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল, আৰু কৰি পেলাই সেই চৰকাৰখন কিছু পতন ঘটাইছিলে। আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সন্মিলিত এখন বেলেগ দল লগ লাগি পেলাই কংগ্ৰেছৰ এখন সন্মিলিত চৰকাৰ হোৱা দেখিবলৈ পোৱা যায়। তৃতীয় নিৰ্বাচন আছিলে। তৃতীয় নিৰ্বাচনত কিন্তু কংগ্ৰেছে কিছু বিভিন্ন ধৰণৰ কাৰণ আছিলে। কি কৈছে যে 1962 চনৰ যিটো ইলেকশ্যন, কিন্তু সেই সময়ত যদিও কেন্দ্ৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে, আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে, কিন্তু যি 16খন ৰাজ্য আছিলে, 16খন ৰাজ্যৰ ভিতৰত 9খন ৰাজ্যতে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ পৰা নাছিলে। মানে আধিপত্য প্ৰতিষ্ঠা। আধিপত্য মানে কি? আধিপত্য মানে প্ৰভাৱ
প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিলে বা জয়ী হ'বলৈ পৰা নাছিলে। সেই ৰাজ্যসমূহ তোমালোকে নামসমূহ চাই থবা যে বিহাৰ, পশ্চিমবংগ, পাঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা, মাদ্ৰাজ, কেৰেলা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ। ইমান নামসমূহ ইম্পৰ্টেঞ্চ নহয়, কিন্তু এইবিলাক আমাৰ টেক্সটবিলাকে 16খন ৰাজ্যৰ ভিতৰত 9খন ৰাজ্যতে আধিপত্য বিস্তাৰ কৰিব পৰা নাছিলে। তোমালোকৰ 6 নম্বৰীয়া এটা কুৱেশ্যন এটা দিছিলোঁ যে কংগ্ৰেছৰ আধিপত্যৰ বিষয়ে, প্ৰথম 3টা নিৰ্বাচনৰ আধিপত্যৰ বিষয়ে, তাত এইবোৰ কথা আমাৰ উল্লেখ কৰা হৈ আছে। আৰু ইয়াত কি কৈছে, সেইকাৰণে কৈছে এই নিৰ্বাচনটো কি কৈছে ৰাজনৈতিক ভূমিকম্প বুলি পেলাই কোৱা যায়। ৰাজনৈতিক ভূমিকম্প এইটোৱে যে কংগ্ৰেছে ৰাজ্যিক পৰ্যায়ত তেওঁলোকে চৰকাৰসমূহ গঠন কৰিব পৰা নাছিলে। এতিয়া আমি আহিছোঁ ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য, মানে ভাৰতৰ যিটো দলসমূহনো কেনেকুৱা, তাৰনো বৈশিষ্ট্যতা কেনেকুৱা আছে, তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ বৈশিষ্ট্য আছে, তেওঁলোকৰ প্ৰকৃতি আছে, প্ৰকৃতি বুলি ক'ব পৰা যে সেইসমূহ কি কৈছে কেনেকুৱা ধৰণৰ আমি ইয়াতো জনাটো প্ৰয়োজন হয়। আৰু এইসমূহ পইণ্টসমূহ তোমালোকে ডিগ্ৰী লেভেলত যদি পঢ়াগৈ তেতিয়াও তোমাৰ ইম্পৰ্টেঞ্চ হয়গৈ, কিন্তু তোমালোকে এইবোৰ কথা জানি থকা হওক যে বহুদলীয় ব্যৱস্থা ভাৰতত কি হৈছে এটা দল নাই। ভাৰতত তুমি বিভিন্ন দল পাবা। তুমি যদি চোৱা কি কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত তুমি আপ পাবা, বিজেপি পাবা, কংগ্ৰেছ পাবা, কি কৈছে তৃণমূল কংগ্ৰেছ পাবা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে। আমাৰ অসমতে যদি চোৱা কি কৈছে অসমৰ ৰাজ্যিক ভিত্তিত যদি চোৱা যে অগপ হওক, AIDF হওক, তাৰপিছতে মহাৰাষ্ট্ৰৰ পিনে কি কৈছিল যে মহাৰাষ্ট্ৰৰ পিনে শিৱসেনা আছে, পাঞ্জাৱৰ পিনে আকালি দল আছে, বিভিন্ন ধৰণৰ দল দেখিবলৈ পোৱা যায়। সেইকাৰণে ভাৰতত কি হৈছে একদলীয় ব্যৱস্থা নাই, সেইকাৰণে বিভিন্ন দল থকাৰ কাৰণে ভাৰতত কি কৈছে যে বহুদলীয় ব্যৱস্থা বুলি পেলাই কোৱা যায়। আৰু ভাৰতৰ যিটো দলীয় ব্যৱস্থা দ্বিতীয় পইণ্টটো চোৱা, জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতি। জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত আমাৰ যিটো হৈছে যে অসম গণ পৰিষদ, সেইটো কি এটা জাতি, আমাৰ অসমীয়া জাতিক কেন্দ্ৰ কৰি পেলাই অসম গণ পৰিষদ যে উদ্ভৱ হৈছে। আৰু তুমি সম্প্ৰদায় ভিত্তিক মানে ধৰ্ম ভিত্তিক কিছুমান দল উৎপত্তি হোৱা দেখিবলৈ পোৱা যায়। যেনেকৈ আমাৰ AIDFৰ নাম ল'ব পাৰে, AIUDF, তাৰ আজমলৰ যিটো দল, সেই দলটোৰ নাম ল'ব পাৰা। আকালি দল যিটো পাঞ্জাৱ আছে, তেওঁলোকে শিখ সম্প্ৰদায়সকলক লৈ পেলাই গঠন হোৱা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ বিষয়ে তোমালোকে কৈছে 8 নম্বৰ নে 7 নম্বৰ তোমাৰ লেচনটো তোমালোকে অধিকভাৱে পঢ়িবলৈ পাবাগৈ। তাৰপিছত যে আমাৰ যিটো ৰাজনৈতিক 3 নম্বৰ পইণ্টটো আছে ৰাজনৈতিক দলসমূহৰ ব্যক্তিৰ আধিপত্য। এতিয়া আমি কি কৈছে যে বিজেপি বুলি ক'লে আমাৰ এখন ৰাজ্যিক পৰ্যায়ে আমি চাওঁ, এটা দল আমি নামটো মনত ৰাখোঁ যে যিটো হিমন্ত। তৃতীয় যিটো পইণ্ট আছিলে সেই পইণ্টটো হৈছে যে ৰাজনৈতিক দলসমূহৰ ব্যক্তিৰ আধিপত্য। মানে কৈছে দলসমূহত আমি দলক বিশেষকৈ নজনাকৈ দলটোৰ বিষয়ে আমি বেছি নাজানিলেও আমি কৈছে কেৱল ব্যক্তিসকলে আমি জানো। যেনেকৈ ধৰি লওক তুমি চোৱা বিজেপি দল বুলি ক'লে আমাৰ এখন কেন্দ্ৰীয় পৰ্যায়ত আমাৰ এজন মন্ত্ৰীৰ নাম আহে, বা এজন ব্যক্তিৰ নাম আহে, সেইজন চাওঁ মোদী ডাঙৰীয়া, তেওঁৰ নাম আহে। বা ধৰি লোৱা আমি কৈছে যে আমি কংগ্ৰেছক আমি কৈছে যে ৰাজ্যিক পৰ্যায়ত যদি চাওঁ কৈছে আমাৰ কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছে আমি দলসমূহ আমাৰ মুখলৈ আহে। সেনেদৰে কৈছে আমি ব্যক্তি প্ৰাধান্য কিয় দলসমূহৰ যিবোৰ অভাৰত আমি মানুহসকলৰ নাম নাজানিলে আমি কোৱা ব্যক্তিসকলৰ নামহে আমাৰ যাৰ দেখিবলৈ পোৱা যায়, বা তেওঁলোকৰ আমি প্ৰতিচ্ছবি আমি দেখিবলৈ টেলিভিশ্যনে আমি দেখিবলৈ পোৱা যায়। সেইকাৰণে দলতকৈ আমাক যে ব্যক্তি প্ৰাধান্যটো বেছি দিয়া দেখিবলৈ পোৱা যায়। তৃতীয় যিটো আপোনাৰ পইণ্ট আছে সেইটো পইণ্ট হৈছে যে আমাৰ মতাদৰ্শগত কৈছে দ্বিধাস্থতা। মানে কৈছে মতাদৰ্শ দলসমূহৰ কোনো ধৰণৰ কৈছে যে এই ষ্ট্ৰিক্ট মানে কোনো ধৰণৰ মতাদৰ্শ নাই। কিছুমান দলে কিছুমান আদৰ্শ গ্ৰহণ কৰিছে, সকলো দলেই কৈছে সমাজবাদী আদৰ্শ বুলি পেলাই গ্ৰহণ কৰিব বিচাৰে, সকলো দলেই লিবাৰেল বুলি পেলাই ক'ব বিচাৰে, সকলো দলেই পৰিবাৰবাদৰ লাভ বুলি ক'ব বিচাৰে। কোনো মতাদৰ্শ ষ্ট্ৰিক্ট মতাদৰ্শ কোনো এটা দলৰে কিছু নাই। আৰু সাংগঠনিক দুৰ্বলতা, সাংগঠনিক কেনেধৰণৰ সংগঠনটো কৈছে কেনে পৰ্যায়ত হ'ব লাগে, সংগঠন কিছুমান দলত কি কৈছে যে নিৰ্বাচন নোহোৱাকেই কোনোবা পুতেকক কি কৈছে তেওঁলোকে দলৰ কিবা এটা বাদ দি দিলে, সেনেকুৱা ধৰণৰ কোনো নিৰ্বাচন নকৰাকৈ তেনেধৰণে নিজৰ ফেভাৰেট ব্যক্তি এজনক দি দিলে, সেনেকুৱা ধৰণৰ সাংগঠনিক কিছু দুৰ্বলতা থকা দেখিবলৈ পোৱা যায়। আৰু দল ত্যাগ কৈছে এটা দলে আনটা দলৰ পৰা আনটা দললৈ কৈছে প্ৰায়বোৰ নেতাই কৈছে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৈছে যে যোৱা দেখিবলৈ পোৱা যায়। আমি ধৰি লওক কি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথমতে কৈছে কংগ্ৰেছ আছিলে, এতিয়া বৰ্তমান কলৈ যোৱা দেখিবলৈ পোৱা যায়। তেওঁ কলৈ যোৱা কৈছে তেওঁ
আমাৰ বিজেপিলৈ যোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে নেতাসকলকে পীযুষ হাজৰিকা হওক তেওঁলোকে কিছু কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা দেখিবলৈ পোৱা যায়। দল ত্যাগ কি কৈছে তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিছু যোৱা দেখিবলৈ পোৱা যায়। আৰু কোনো ধৰণৰ ষ্ট্ৰিক্ট ল নাই, যদিও আছে কৈছে যে ডিলিমিশ্যন এক্ট আছে, যদিও সেইবোৰ ইমান হেৰি নহয়। খণ্ডিত বিৰোধী আৰু দলসমূহ কৈছে যিবোৰ বিৰোধী দল থাকে সেই বিৰোধী দলসমূহৰ মাজতো তেওঁলোকে কৈছে যে নিৰ্বাচনত যিবোৰ জয়ী হয় জয়ী নহয় সেই দলসমূহ কৈছে তেওঁলোকে কি কয় যে বিৰোধী দলৰ ভূমিকা পালন কৰে। তেওঁলোকৰ মাজতো বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন আদৰ্শগত ক্ষেত্ৰত তেওঁলোকৰ মতাদৰ্শ থাকিবলৈ পোৱা যায়, যাৰ ফলত তেওঁলোকে খণ্ডিত হৈ থকাৰ কাৰণে তেওঁলোকে যিবোৰ জনমত সেইবোৰ সঠিকভাৱে তেওঁলোকে গঠন কৰিব নোৱাৰে। সেইটো আমাৰ কৈছে এটা দলীয় অৱস্থাৰ বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। তাৰপিছতে আমি বিভিন্ন ৰাজনৈতিক দলসমূহৰ বিষয়ে আমি যদি চাওঁ যে কেনেবোৰ দল আমাৰ ভাৰতত আছে। আমি এতিয়া কংগ্ৰেছৰ কথা পালোৱে যে কংগ্ৰেছ আমাৰ 1885 চনত আলাম এট্টুভিয়ান হিউমৰ দ্বাৰা গঠিত হৈছিলে আৰু এতিয়ালৈকে 7বাৰমান তেওঁলোকে কৈছে যে এককভাৱে তেওঁলোকে চৰকাৰ গঠন কৰা দেখিবলৈ পোৱা যায়। তোমালোকে 1 নম্বৰ কুৱেশ্যন এটা আছিলে যিটো মই কুৱেশ্যনটো তোমালোকক দি দিছোঁ, সেই কুৱেশ্যনটো তোমালোকে পাই যাবা। তাৰপিছতে ইয়াৰ উপৰি কৈছে যে তাৰপাছত যিবোৰ দল পাওঁ, ছ'চিয়েলিষ্ট পাৰ্টি যিটো কি কৈছে সমাজবাদী পাৰ্টি, এইটো কিন্তু CPI দল নহয় দেই, দুইটা দল বেলেগ। এই দলটো কি কৈছে প্ৰথম কৈছে কংগ্ৰেছৰে এটা কৈছে চাব ইউনিট হিচাপে তেওঁলোকে গঠিত হৈছিলে। 1934 চনত তেওঁলোকে কংগ্ৰেছৰ কিছুমান নেতা সমাজবাদী আদৰ্শৰ প্ৰতি তেওঁলোকে মনোগ্ৰাহী কিছুমান নেতাই কৈছে তেওঁলোকে কংগ্ৰেছ সমাজবাদী দল হিচাপে গঠন কৰিছিল। আৰু পৰৱৰ্তী সময়ত এই কৈছে নিজস্বভাৱে এটা দল হিচাপে কৈছে তেওঁলোকে আগবাঢ়ি আহিছিলে। সেইটো হৈছে 1948 চনত তেওঁলোকে নিজস্বভাৱে আগবাঢ়ি আহিছিলে। আৰু ইয়াৰ মূল ব্যক্তি কেইজন হৈছে ৰামমোহন লোহিয়া, জয়প্ৰকাশ নাৰায়ণ, অশোক মেহতা, তেওঁলোক হৈছে মূল দল। আৰু এই দলটোৰ পৰাই বিভিন্ন ধৰণৰ চাপ দল হোৱা দেখিবলৈ পোৱা যায়। এতিয়া এই দলসমূহ আছে, ছ'চিয়েলিষ্ট পাৰ্টি আছে, RJD আছে, JDU আছে, জনতা দল ছেকুলাৰ আছে। এইবোৰ RJD আৰু JDU এইটো বিহাৰত আছে। জনতা দল ছেকুলাৰ সেইটো হয়তো মেবি তেলেংগানা ধৰণৰ থকা দেখিবলৈ পোৱা যায়, নে উৰিষ্যা নে তেনেকুৱাত আছে। তাৰপিছতে আমি যিটো ভাৰতৰ সাম্যবাদী দল, সেই দলটো বিশেষকৈ তেওঁলোকে আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিলে, লেনিনৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিলে। তেওঁলোকে ৰাছিয়ান বিপ্লৱ বা কিছু বলছেভিক ৰিভলিউশ্যন যিটো ছোভিয়েট সংঘৰ গঠনৰ মূল কাৰণ আছিলে, তাৰ দ্বাৰা তেওঁলোকে অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে আমি বিদ্ৰোহৰ জৰিয়তে, আমি বিপ্লৱৰ জৰিয়তে আমি যিটো ব্ৰিটিছৰ যিটো শাসন সেইটো আমি হ্ৰাস পেলাব পাৰিম। আৰু তেওঁলোকে সেইবাবে কি কৈছিলে, তেওঁলোকে এই দলটো জন্ম দিছিলে। তেওঁলোকে 1924 চনত তেওঁলোকে এই দলটো জন্ম দিছিলে। আৰু তেওঁলোকক কৈছে যে এই যে বিদ্ৰোহ কৰাৰ কাৰণে তেওঁলোকক কৈছে পৰৱৰ্তী সময়ত ব্ৰিটিছে তেওঁলোকক নিষেধাজ্ঞা জাৰি কৰিছিলে। পৰৱৰ্তী সময়ত নিষেধাজ্ঞা স্বাধীনতাৰ আগে আগে তেওঁলোকৰ নিষেধাজ্ঞা আঁতৰাই দিয়া দেখিবলৈ পোৱা যায়। আৰু পৰৱৰ্তী সময়ত 1962 চনত তোমালোকে জানা যে ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিলে। তোমালোকে এই অঞ্চল দুটাৰ নামটো মনত ৰাখিবাই, কি আছিলে লাডাখৰ আকচাই চীন আৰু কি কৈছিল যে অৰুণাচল প্ৰদেশ, এই দুটা অঞ্চলক কেন্দ্ৰ কৰি পেলাই ভাৰতৰ আৰু চীনৰ মাজত যুদ্ধ হৈছিলে। আৰু এই যুদ্ধক কেন্দ্ৰ কৰি পেলাই CPI দলটো যিহেতু সাম্যবাদী আদৰ্শৰ দ্বাৰা পৰিচালিত, আৰু সাম্যবাদী আদৰ্শৰ দ্বাৰা চীনো কি কৈছিলে পৰিচালিত, হ'বনে? আৰু সাম্যবাদী আদৰ্শ আৰু সমাজবাদী আদৰ্শ এইটোৱে ডিফাৰেঞ্চ, যে সাম্যবাদী আদৰ্শটো হৈছে সমাজবাদৰ এটা এক্সট্ৰিম ৰূপ, মানে উগ্ৰবাদী ৰূপ। তেওঁলোকে বিপ্লৱক বেছি সমৰ্থন কৰে সাম্যবাদীসকলে। আৰু তেওঁলোকে কি কৰিছিল যে তেওঁলোকে এটা দলে কি কৈছিল যে তেওঁলোকে এটা অংশই তেওঁলোকে কৈছিল যে কি কয় CPI চীনক সমৰ্থন কৰিছিলে, আৰু এটা অংশই কি কৈছিলে ভাৰতক সমৰ্থন কৰিছিলে আদৰ্শগত কাৰণত। আৰু যিটো চীনৰ এগেইনষ্ট আছিলে সেই দলটোৱে পৰৱৰ্তী সময়ত কি কৈছিল যে 19 চনটো লিখিবলৈ পাহৰি গ'লোগৈ, 1964 চনত কি CPIM দলৰ জন্ম দিলে। এমটো হৈছে CPI কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, সেইটো হৈছে এমটোৰ ফুল ফৰ্মটো হৈছে মাৰ্কছিষ্ট। আৰু তেওঁলোকে কৈছিল যে চাইনাক তেওঁলোকে বিৰোধিতা কৰিছিলে। আৰু পৰৱৰ্তী সময়ত 1977 পুনৰ এই দলটো বিভাজন হৈছিলে, আৰু ইয়াৰ দলটো পুনৰ বিভাজন হৈ পেলাই নাম দিয়া গৈছিলে CPI-LM, মাৰ্কছিষ্ট লেনিনিষ্ট মাৰ্কছিষ্ট। লেনিন যিটো ৰাছিয়াৰ বিপ্লৱৰ নেতা আছিলে, আৰু কি কৈছে লেনিনিষ্ট মাওইষ্ট দেই, লেনিনিষ্ট মাওইষ্ট। তাৰপিছতে আৰু এটা মেইন সংগঠন যিটো পঢ়িবলগীয়া বহুত ইম্পৰ্টেঞ্চ হয়, সেইটো হৈছে যে ভাৰতীয় জনসংঘ। ভাৰতীয় জনসংঘ এই বাবেই
যে এতিয়া বৰ্তমান যি বিজেপি দলটো ভাৰতীয় জনতা পাৰ্টি, সেই দলটোৰ যিটো পিতৃ বুলি পেলাই আমি যিটো ক'ব পাৰোঁ যে কোন দলৰ এটা আধুনিক ৰূপ বুলি ক'ব পাৰি যে সেইটো হৈছে যে ভাৰতীয় জনসংঘ। আৰু ভাৰতীয় জনসংঘ 1951 চনত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গৈছিলে। আৰু এই দলটোৰ যি আদৰ্শ, কাৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSS আৰু কি কৈছিল যে হিন্দু মহাসভাৰ দ্বাৰা তেওঁলোক কি কৈছিলে অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁলোকে এইটোৰ ওপৰত বিশ্বাস কৰিছিল যে ভাৰতত কি কৈছিলে, ভাৰত এখনেই ৰাষ্ট্ৰ আৰু তেওঁলোকৰ এটাই কালচাৰ হ'ব লাগে, সেইটো হৈছে হিন্দুত্ব কালচাৰ। আৰু কৈছে এখন নেশ্যন, হিন্দুত্ব তেওঁলোকে এখন নেশ্যন মানে ওৱান কাণ্ট্ৰি ওৱান কালচাৰ ওৱান নেশ্যনৰ ওপৰত তেওঁলোকে কৈছে অধিক গুৰুত্ব প্ৰদান কৰে। এই আদৰ্শৰ দ্বাৰা তেওঁলোকে অনুপ্ৰাণিত। আৰু তেওঁলোকে হিন্দুত্ব বা হিন্দুত্বৰ যিটো ফিলচফিটো সেইটো কি কয় তেওঁলোকে বেছিকৈ তেওঁলোকে আগভাগ লয়। আৰু এই হিন্দুত্ববাদী যিটো ফিলচফি সেইটো বিশেষকৈ আগবঢ়াইছিলে তোমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সৈতে তেওঁলোকে ফ'ল' কৰিছিলে। দীনদয়াল উপাধ্যায় হওক, তাৰপিছতে কি কৈছে বীৰ সাভাৰকাৰ, বিশেষকৈ বীৰ সাভাৰকাৰে কি কৈছিল যে এই হিন্দুত্ব আদৰ্শটো তেওঁলোকে কি কৈছিল যে কি কৈছে তেওঁ সমৰ্থন কৰিছিলে। আৰু পৰৱৰ্তী সময়ত এই দলটো নতুন ৰূপ লয়, সেই দলটো ভাৰতীয় জনতা পাৰ্টি হিচাপে কি কৈছে যে আগবঢ়া দেখিবলৈ পোৱা যায়। আৰু পৰৱৰ্তী সময়ত আৰু এটা দলৰ বিষয়ে আমি জানিবলগীয়া কথা আছিলে, সেইটো হৈছে যে স্বতন্ত্ৰ দল। 1959 চনত গঠন হৈছিলে। ইয়াৰ মূল যিজন ব্যক্তি আছিলে সেই ব্যক্তিজন আছিলে শ্ৰী ৰাজা গোপালাচাৰী। আৰু শ্ৰী ৰাজা গোপালাচাৰী প্ৰথম কি কৈছিল যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল বুলি পেলাই জনা যায়। সেইবিলাক ফেক্টছ হৈছে কিছুমান, তোমালোকে মনত ৰাখিবা হওক। আৰু তাৰমানে পাঠত যিখন কি কৈছে নায়কপাল দত্ত চক্ৰৱৰ্তী কিতাপখন আছে, তাত তোমালোকে শ্ৰী ৰাজা গোপালাচাৰীৰ বিষয়ে চমুকৈ লেখা হৈ আছে, সেইবোৰ তোমালোকে পঢ়ি ল'বা হওক। মূলতঃ কৈছে এইখিনি আছিল তোমালোকৰ পাঠটোৰ সম্পূৰ্ণ অৱলোকন। তোমালোকে পাঠটো মই পঢ়িবা আৰু মই PDF তোমালোকক শ্বেয়াৰ কৰি দিম।